ছাত্ৰ-ছাত্ৰীসকল, আগৰ বৰ্ষসমূহৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিবোৰ প্ৰশ্ন আহিছে, আমি সেই প্ৰশ্নবোৰ আমাৰ এই ভিডিঅ'বোৰৰ জৰিয়তে আমি তোমালোকৰ লগত আলোচনা কৰিবলৈ চেষ্টা কৰিম। ইয়াৰে এতিয়া বিজ্ঞানৰ যিটো প্ৰথম পাঠ, সেই পাঠটোৰ যিখিনি প্ৰশ্ন আছে, সেই প্ৰশ্নখিনিৰ প্ৰথম দুটা প্ৰশ্ন মই আলোচনা কৰিবলৈ ওলাইছোঁ। তাৰে যিটো প্ৰথম প্ৰশ্ন দিয়া আছে, তাত তোমালোকক কৈছে যে তলৰ কোনটো ধাতুৱে কপাৰ ছালফেটৰ দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰিব পাৰে। মানে নিশ্চয় এটা অপসাৰণ বিক্ৰিয়াৰ কথা কোৱা হৈছে। এতিয়া এই বিক্ৰিয়াটোত যিটো বিক্ৰিয়াৰ কথা আমাক কোৱা হৈছে, সেই বিক্ৰিয়াটোত এটা ধাতুৰ কথা কোৱা হৈছে, সেই ধাতুটো হৈছে কপাৰ। আৰু তাত অপশ্যন কেইটা দিয়া আছে আমাক চিলভাৰ, জিংক, গোল্ড আৰু মাৰ্কিউৰি। 4টা অপশ্যন দিয়া আছে। গতিকে সেই 4টা অপশ্যনৰ ভিতৰত কোনটো অপশ্যন শুদ্ধ আমি বাছি উলিয়াব লাগে। এতিয়া আমি যদি চাওঁ, যিটো বিক্ৰিয়াৰ কথা কোৱা হৈছে, সেই বিক্ৰিয়াটোত থকা ধাতুটো হৈছে কপাৰ। এতিয়া আমি চাব লাগিব যে আমাক যি 4টা অপশ্যন দিয়া আছে, সেই অপশ্যন কেইটাৰ ভিতৰত কোনটো অপশ্যনত থকা ধাতুটো কপাৰতকৈ বেছি সক্ৰিয়। আৰু তাৰ কাৰণে আমি জানিব লাগিব ধাতুৰ সক্ৰিয়তা শ্ৰেণীটো। আৰু ধাতুৰ সক্ৰিয়তা শ্ৰেণীটো তোমালোকৰ যিখন বিজ্ঞানৰ কিতাপ আছে, তাৰ 50 নম্বৰ পেজত আছে। তাত যদি তোমালোকে চোৱা, দেখা পাবা যে কপাৰৰ ওপৰত জিংক আছে। মানে কপাৰতকৈ বেছি সক্ৰিয় হৈছে জিংক। গতিকে জিংকে কি কৰিব পাৰিব? কপাৰৰ দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰিব পাৰিব। অৰ্থাৎ আমাৰ যিটো প্ৰথম প্ৰশ্ন, যিটো প্ৰশ্ন 2015 বৰ্ষত আহিছে, সেই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে জিংক। ঠিক সেইদৰে আমি দ্বিতীয় প্ৰশ্নটো যদি চাবলৈ চেষ্টা কৰোঁ, ইয়াত এটা ৰাসায়নিক সমীকৰণ দিয়া আছে। আৰু এই সমীকৰণটোৰ লগত যিটো কুৱেশ্যন আহিছে, সেই কুৱেশ্যনটো আহিছে 2016 বৰ্ষ আৰু 2018 বৰ্ষ। গতিকে 2016 আৰু 2018 দুয়োটা বৰ্ষতে আহিছে। গতিকে এটা মষ্ট প্ৰবেবল কুৱেশ্যন HSLCৰ কাৰণে। এতিয়া ইয়াত কি কৈছে, যিটো ৰাসায়নিক সমীকৰণ দিছে, সেই সমীকৰণটো কোনটো ধৰণৰ বিক্ৰিয়াত পৰিব? অপশ্যন দিয়া আছে আমাক সংযোজন বিক্ৰিয়া, বিযোজন বিক্ৰিয়া, অপসাৰণ বিক্ৰিয়া আৰু ডি অপসাৰণ বিক্ৰিয়া। এতিয়া ইয়াত যদি চাওঁ বিক্ৰিয়াটো, তেতিয়া দেখা পাইছোঁ যে এলুমিনিয়াম ধাতুটোৱে আইৰণৰ যিটো যৌগ আছে, আইৰণ অক্সাইড, সেই আইৰণৰ যৌগটোৰ পৰা আইৰণক অপসাৰিত কৰিছে। তেতিয়াহ'লে নিশ্চয় এই বিক্ৰিয়াটো এটা কি হ'ব লাগিব? অপসাৰণ বিক্ৰিয়া হ'ব লাগিব। গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব চি, অৰ্থাৎ এই বিক্ৰিয়াটো হৈছে এটা অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ।